নমস্কাৰ আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ ভাল এয়া আমি সকলোৱে মিলি গৈ আছোঁ বাৰ ঘৰলৈ বুলি বা ভিন্দৰ ঘৰলৈ আজি ৰাতিটো পাৰ্টি কৰিবৰ কাৰণে বাৰ্থডে পাৰ্টি আজি মৰ্নিং কেক কটাটো আপোনালোকে দেখিলেই মই ভিডিঅ' দিলোঁৱে আৰু এতিয়া আমি গৈ আছোঁ বাৰ ঘৰলৈ চবে পাৰ্টি আচলতে আমাৰ ঘৰতে আয়োজন কৰা হৈছিলে কিন্তু প্লেন চেঞ্জ হ'ল আৰু এয়া আমি ফাইনেলি আহি পালোঁ বাৰ ঘৰ Hi, Abby. Good night हो रहा है. Good evening हो रहा है. আৰু এয়া আমি আহি পালোঁ আমাৰ আকৌ ইয়াতো প্লেন এবাৰ চেঞ্জ হ'ল আমি আহিছিলোঁ ফাৰ্ম হাউচত পাৰ্টি কৰিম বুলি ভাবি কিন্তু আকৌ তাৰ পৰা গুচি আহিলোঁ ঘৰলৈ বুলি কাৰণ যিহেতু বহুত ঠাণ্ডা বাহিৰত আৰু ফাৰ্ম হাউচত বহুত দিন চফাও কৰা হোৱা নাই সেইটো কাৰণে ভাবিলোঁ বাৰ ঘৰতে পাৰ্টি কৰা হওক পিছফালে জেগা অকণমান আছে বাৰবিকিউ কৰিবৰ কাৰণে জুই জ্বলাবৰ কাৰণে তাতে কৰি পিনে কৰা হ'ব সেইটো কাৰণে আমি ঘৰতে আহিছোঁ আৰু এয়া কোনোবাই বহিছে কোনোবাই মোবাইল চাইছে চবে নিজৰ নিজৰ কাম কৰিছে এতিয়ালৈকে পাৰ্টি একো আৰম্ভ হোৱা নাই আৰু জুই জ্বলোৱা হোৱা নাই এণ্ড আমি এতিয়া যাওঁ কিটচেনত চাবলৈ কি অনা হৈছে दिखाओ ये क्या है Tomato and adrak. and This is pork and chicken and this is peas. okay আৰু এয়া আপোনালোকে দেখিলে কি অনা হৈছে আজি ৰাতিটোৰ কাৰণে আৰু এয়া পিছফাললৈ গৈ আছোঁ মই এয়া হৈছে ভিন্দাহঁতে জুই জ্বলাইছে পিছফালে বেছি জেগা নহয় এডোখৰ আছে ভালকৈ জুই জ্বলাব পাৰি আচলতে আৰু ইয়াত ষ্টাৰ্ট কৰা হৈছে ইয়াত ডাঙৰ দা মাংস বইল কৰি আছে ডাঙৰ ভিন্দই আকৌ মাছ পুৰিছে চবে কিবা কিবি কৰি আছে আৰু আজি যাওঁ কিটচেনত চাওঁ বহঁতে কি কৰিছে বাহঁতে কি কৰিছে ইয়াতে চলি আছে এইখিনি আৰু এয়া হৈছে ডাঙৰ বা নিজেও ব্লগ বনাই আছে কিটচেনতো চলি আছে এইখিনি আছে মাংস এইখিনি চাগে কিবা খাবৰ কাৰণে বনাব চাকুনা নে কি বুলি কৈছে মই নাজানো আৰু এইখিনি আছে বইল ইয়াত আকৌ অইল নোখোৱা মানুহো আছে কোনোবা আকৌ গাহৰি মাংস নাখায় কোনোবা আকৌ চিকেন নাখায় কোনোবা আকৌ একেবাৰে তেলেই নাখায় এইবোৰ চলি আছে কিটচেনত আৰু এতিয়া আহক চাওঁ বাচ্চাবোৰে কি কৰিছে hi pizza party Hi, Buat. Good evening. yeah hi say hi creation say hi bye 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 Konnichiwa. Otero. hey Hi, baby doll Hi. oh my আৰু এয়া মই মোৰ ভাগত পৰিছে চাহ বনাবৰ কাৰণে ফাৰ্ষ্টতে মই ষ্টাৰ্ট কৰিলোঁ চাহ বনাবলৈ চবৰ কাৰণে চাহ বনাইছোঁ বাকী মই একো নকৰোঁ অকল চাহ বনাইছোঁ বাকীবোৰৰ নিজৰ দায়িত্ব লৈছে নিজে আৰু এইখিনি চাহ লাল চাহ বহুত ধুনীয়াকৈ বনাইছোঁ একচুৱেলি মই চাহ বনোৱাত এক্সপাৰ্ট হয় বহুত ঘৰৰ চব মানুহে জানে মই কিমান ধুনীয়া চাহ বনাওঁ আৰু এইখিনি হৈছে চাহ এয়া চাহ চবে পিঠা লৈ হাতে পিঠা লৈ চাহ খাইছে আৰু এয়া ময়ো খাইছোঁ লগতে বহি আৰু এইফালে পিছফালে আহিছোঁ ভিন্দহঁতকো দিবৰ কাৰণে এয়া আছে আৰু ইমানখিনি আগবাঢ়িছে আমাৰ পাৰ্টি এয়া চাওক এইখিনি ফাৰ্ষ্টতে পুৰিয়ে খাম তাৰপিছত আমি ভাত খাম এইখিনি খোৱাৰ পিছত আকৌ ভাত খাব পাৰিমনে নাই সেইটো এটা ডাঙৰ কথা কাৰণ মানুহ বেছি নহয় বহুত বেছিও নহয় একেবাৰে আৰু এইখিনি বনোৱা হৈছে পোৰা মাংসখিনি খাবৰ কাৰণে চাটনি এয়া আমাৰ ইফালে পোৰা মাংস চব ৰেডিয়ে হৈ গ'ল ষ্টাৰ্ট কৰিলোঁ আমি খানা খাবৰ কাৰণে এয়া হৈছে আৰম্ভ খানাৰ পোৰা মাংসখিনি ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰিম এইখিনি চাটনিৰ বাদেও বেলেগ আৰু কিবা কিবি বনোৱা হৈছে চাটনি কাৰণ মই আগতে এনেকৈ পোৰা মাংস খাই পোৱা নাছিলোঁ ঘৰলৈ আহি বহুত পোৰা মাংস খাইছোঁ জুই পোৰা মাংসৰ টেষ্টেই বেলেগ হয় মই সৰুতে খোৱা মাজতে সেইবোৰৰ পৰা একেবাৰে আঁতৰত আছিলোঁ মই খাই পোৱা নাছিলোঁ এতিয়া কিন্তু বহুত খাওঁ কাৰণ খাবলৈ বহুত টেষ্টি হয় আৰু এই হৈছে সেইবোৰ চাটনি বনোৱাত এক্সপাৰ্ট আমাৰ য'ত যি খানা হ'লেও যেনেকুৱা কি খালেও এয়ে বনায় এই আমাৰ কেকো বনায় আৰু বিক্ৰী কৰে তাৰ বাৰ্থডে কেক আমাৰ ইয়াত তাইয়ে বনায় পিছফালৰ জেগাডোখৰ অকণমান সৰু হৈছে চবৰ কাৰণে একেলগে বহিবলৈ চকী লৈ পিনে সেইকাৰণে চকী আৰু টুলখিনি ভিতৰলৈ বেছিভাগ নি ঠাৰি এখন অনা হৈছে আৰু ঠাৰিখন পাৰিয়ে গোটেইখনে বহিছে গোটেইখনে নহয় মানে আচলতে কেইজনমানে তাতে বহিছে আৰু মই এফালে পিছফালে চকী এখনত বহি পিনে এইবোৰ ৰেকৰ্ড কৰি আছোঁ এয়া ভণ্টিয়ে পাৰ্টি বিলাই আছে
পাৰ্টিটো আৰম্ভ হৈ গ'ল এণ্ড কোনোবা আকৌ সেইবোৰ বস্তু নাখায় আৰু কোনোবা আকৌ চিকেন নাখায় কোনোবা আকৌ গাহৰি মাংস নাখায় সেইকাৰণে তাৰ মাজতে আকৌ আমাৰ ভাতো আৰম্ভ হ'ল যাৰ যাৰ ভোক লাগিছে ডাইৰেক্টকৈ ভাত খাব আৰু যাৰ যাৰ ভোক লগা নাই পোৰা মাংসৰ লগত সেইবোৰ খাব এয়া ভাত মই একচুৱেলি আজি ভাত নাখাওঁ ইমানখিনি পোৰা মাংস খাই যে মই ভাত খাব পাৰিম সেইটোতো সম্ভৱেই নহয় আজি ৰাতিটো মই ভাতটো খোৱা নহ'ব মই এতিয়ালৈকে বাহঁতক কোৱা নাই তথাপিও মই আজি ভাত নাখাওঁ ভাত নোখোৱাকৈ হৈ থাকিম আজি মাংস বহুত অভাৰ হৈছে খোৱা আৰু মৰ্ণিঙৰ পৰা মই খাই আছোঁ কেক কিবা কিবি আৰু এয়া হৈছে বাচ্চা পাৰ্টি খাইছে ভাত চবকে ভাত দিয়া হৈছে ডাইনিঙত ভিতৰৰ ডাইনিঙত মই আচলতে খাই বৈ পিনে ভিতৰত আছিলোগৈ অকণমান টাইম শুই ভাবিছিলোঁ পাৰ্টি চাগে বাহিৰত শেষ হ'ল বুলি কিন্তু ইয়াত চলিয়ে আছে কিছুমানেতো ভাতেই খোৱা নাই আৰু এয়া বৌ চাওক কিমান টোপনি চকুত দেখাতে লাগিছে টোপনি ধৰাৰ গতে আৰু এয়া বা তেওঁৰো পাৰ্টি এতিয়ালৈকে চলিয়ে আছে Good night. কাৰণ শেষত পাৰ্টি শেষ হ'ল আৰু বৌ যাবলৈ ওলালে পোৱালীক লৈ পিনে বৌ ইয়াতে থাকে ওচৰতে ল'ৰা পঢ়া ইয়াতে থাকে টাউনতে তেওঁ তালৈকে যাবগৈ আমি ইয়াতে থাকিম আজিলৈ আহিছোঁ আকৌ লগ পাম ধন্যবাদ